हेलो फ्रेंड्स মই কি হৈ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো কেকুৰা মছলা। লৈছো মই দুটা ডাঙৰ চাই পিয়াজ যোন ডাঙৰ ডাঙৰকৈ কাটি লৈছো। লগতে লৈছো দুটা বিলাহী যিটো গ্ৰাইন্ড কৰি লৈছো। আৰু লৈছো ৰসুন আদা অলপমান গৰম মছলা আৰু 10টা মান জালুক ভালদৰে গ্ৰাইন্ড কৰি লৈছো। তাৰপিছত লৈছো শুকান জলকীয়া দুটা তেজপাত আৰু লগতে কেঁচা জলকীয়া আৰু লৈছো বইল কৰা কেকুৰা। বইল আৰু সাফা কৰোতে কেকুৰাখিনি মিঠি লগত থাকি গ'ল। এতিয়া কেৰাহীখনত তেল অকণ গৰম কৰি ল'ব। গৰম কৰা তেলখিনি দুটা শুকান জলকীয়া 2 কিলোমান তেজপাত ভালকৈ ভালি ল'ব। তাতে দি দিছোঁ। লগতে দিছোঁ পিঁয়াজ কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ভালদৰে লৰাই পেলাই ভাজি ল'ব। এয়া মোৰ পিঁয়াজখিনি ভজা অলমষ্ট হৈ গৈছে। এতিয়া মই ইয়াতে দিম বিলাহী গ্ৰাইণ্ড কৰাখিনি। এতিয়া ভালদৰে আকৌ ভাজি ল'ম পেষ্টখিনি। ভাজি লোৱাৰ পাছত মই এতিয়া দি আছোঁ আপোনাৰ নহৰু আদা পেষ্ট আৰু গৰম মছলা পেষ্টখিনি। এতিয়া ভালদৰে এইখিনি ভাজি লৈছোঁ। এতিয়া মই ইয়াত দিম জোখমতে অলপমান হালধি, জোখমতে অলপমান নিমখ। এতিয়া ভালদৰে অকণ লৰাই ল'ম। এতিয়া দিম অকণমান জিৰা গুড়ি, অলপমান ধনিয়া গুড়ি। এতিয়া এইখিনি ভালদৰে আপুনি লৰাই ল'ব। তাৰপিছত মই অকণমান দিছোঁ জলকীয়া গুড়ি, মোৰ পেষ্টখিনি অলমষ্ট হৈ গৈছে। এতিয়া মই দিম আপোনাৰ বইল কৰা কেকুৰাখিনি দিয়া ভিডিঅ'ত থাকি গ'ল কৰিবৰ কাৰণে। এতিয়া ভালদৰে আপুনি লৰাই ল'ব। অলপমান সময় ভালকৈ ভাজি লৈ অলপমান গৰম পানী দি দিছোঁ। তাৰপিছত অকণমান সময় উতলিব দিছোঁ। ভালদৰে উতলি লোৱাৰ পাছত অলপমান কেঁচা ধনিয়া দি দিছোঁ। যিহেতু মই এইখিনি ভাতৰ লগত খাম সেইকাৰণে অকণমান গ্ৰেভিটো থাকিব দিম। আপোনালোকে যদি বিচাৰে সেইখিনি আপোনালোকে ট্ৰাই কৰি ল'ব পাৰে। এতিয়া অলমষ্ট পানীখিনি মোৰ শুকাই গৈছে। এয়া মোৰ মছলা কেকুৰা ৰেডি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you.